হেমন্ত বিশ্ব শৰ্মাই আমাৰ বড়ো জাতিক ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে। এইটো কি কথা জানে? আমাৰ মানুহে একো পোৱা নাই, আমাৰ মানুহে একো চান্স পোৱা নাই, আমাৰ মানুহে একো চাকৰি পোৱা নাই। এইটো মেইনটো কি বুজায়? সব BTCৰ সুবিধাটো বড়ো জাতিয়ে লৈছে, বেলেগ জাতিয়ে পোৱা নাই বুলি কৈ আছে। এইটো ধ্বংস কৰা ষড়যন্ত্ৰ নহয়। আমি কৈছোঁ হেমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰিব নোৱাৰিব। আমাৰ BPF দলত সব জাতি জনগোষ্ঠী আছে। আগৰ পৰাই আমি সব জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। হেমন্ত বিশ্ব শৰ্মা খোৱা নিচিনা BTCত নহ'ব, BTCত নচলিব। যোৱাকালি খৈৰাবাৰীত কি মিটিং কৰিছে? সব বাইহাটা, মংগলদৈ, এইফালে ৰঙিয়া, চিপাজাৰ, জালুকবাৰী, ইয়াৰ পৰা মানুহ আনি পেলাই আমাৰ BTC ভিতৰত ৰেলী কৰিছে। কি লাভ আছে তৰিয়াত? এইটো BTC মানুহেই নহয়, কি লাভ আছে? ইমান দূৰৰ পৰা আনি পেলাই BTC ভিতৰত সোমাই বিৰাট মানুহ আছে বোলে। এইটো দেখাই আছে, বৰ বনাই আছে আমাৰ। BTCৰ মানুহ নাই, BTCৰ মানুহ নাই। আৰু সব হাজিৰা দি পেলাই আনিছে এইবিলাক মানুহ। সব হাজিৰা কৰিব, 100, 200 এনেকুৱা হাজিৰা দি পেলাই আনিছে। এই পইচা ক'ত পাইছে যে? তাৰ লগতো, তাৰ বাবাৰ লগতো ইমান সম্পত্তি নাছিলে। এইটো কেলেংকাৰীৰ পইচা। এই চাৰোটা কেলেংকাৰীৰ পইচাটো বিতৰণ কৰি আছে BTC। এই লুইট বাজাৰৰ কেলেংকাৰীটো এতিয়া BTCত বিতৰণ কৰি আছে নিৰ্বাচনত। আৰু এই NC হিলছৰ 1000 কোটি টকাটো এতিয়া BTC নিৰ্বাচনত ব্যৱহাৰ কৰি আছে। পইচা কেলেংকাৰীৰ পইচা সব এইটো কেলেংকাৰীকো মাহানি ওলাই। দুৰ্নীতিৰ পইচা, এইবিলাক সব দুৰ্নীতিৰ পইচা। হেমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত যিটো পইচা বিলাই আছে, এইটো লৈ পেলাই খাই পেলাই তাক ভোট দিয়া সময়ত নাঙলত দিবি। খাব লাগে তাৰ পইচা, তাৰ নিজৰ পইচা নহয়তো। এইটো কেলেংকাৰীৰ পইচাহে, দুৰ্নীতিৰ পইচাহে, তাৰ নিজৰ পইচা নহয়। খাব লাগে, ল'ব লাগে। এইটো তাৰ নিজৰ পইচা নহয়, এই কেলেংকাৰীৰ পইচা, দুৰ্নীতিৰ পইচাটো এতিয়া BTCত ব্যৱহাৰ কৰি আছে। লাখ লাখ ক্ৰ'ৰ 1000 ক্ৰ'ৰ ব্যৱহাৰ কৰিলেও আপুনি নিজকে আমি চৰকাৰ বনাই আছে। হেমন্ত বিশ্ব শৰ্মাই যদি গুণ্ডাগুৰি দেখায়, আমিও দেখাই দিম। আমি নাজানে ভাবি আছো সি কি গুণ্ডাগুৰি কৰিব, আমি ডাবল গুণ্ডাগুৰি দেখাম। একো কাম নাই তাৰ মুখেদি, প্ৰেক্টিকেল মানুহ নহয় সি। বাবা আমাক দম দিব পৰাইছে না BTC। আৰু হেমন্ত বিশ্ব শৰ্মাই এইটোকে আৰু কিবা কিবি ক'ব, নিজে ভুল কৰি লয় আমাক। এতিয়া নাই হেমন্ত বিশ্ব শৰ্মা, আৰু সি 12 থাকিব, আগৰ ৰিজাইন দিয়াটো ভাল, নহ'লে মান সন্মান নাথাকিব তাৰ। কৈছা মান সন্মান নাথাকিবতো ৰিজাল্টৰ পিছত।